Hey guys, স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। সো গাইস আজি একদম মজা ঠাই এডোখৰত গৈ আছো, ক'ত গৈ আছো সকলোখিনি দেখুৱাই আছো। সেয়ে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন নটিফিকেশনটো অল কৰি দিব আৰু গৈ মেলি সকলোখিনি দেখুৱাই আছো, চাই থাকিব। মানে অলপ ভক্তিৰ হ'ব আজি ভিডিঅ'টো, সেয়ে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ডাইৰেক্ট। আৰু মানে ড্ৰেছটো চেঞ্জ কৰি লৈ ভিডিঅ'টো কৰি আছো, চাই থাকিব। এতিয়া যাওঁ। A few moments later. গাইজ ফাইনেলি এয়া চাওক, ড্ৰেছ পিন্ধি ল'লোঁ আৰু দেখিছে এয়া একদম আজি একদম ভক্তৰ সাজত দেখিছে। এইফালে গামোচাও আৰু এইফালে মাইকৰো চাউণ্ড শুনি আছে। আজি বৰ্তমান আহিছোঁ আমি দুদাং। আজি ইয়াত পালনাম আছে, পালনামত আহিব দিহাৰ সম্ৰাট কমলা গগৈ। সকলোখিনি সেয়েহে দেখুৱাই থাকিম, চাই থাকিব। আৰু লগত মোৰ আহিছে আমাৰ ইয়াত ককাই। ভাগ্যৱান কেনেকুৱা লাগিছে, কিবা এটা কৈ দে। আমাৰ মজা লাগিব। এতিয়া আমাৰ প্ৰথম কথা আহিছে ভক্তিৰ ৰসত বিলীনসকলে আজি মানে সকলো জনসমুদ্ৰ হৈ আহিছে আৰু সকলোখিনি ভাইটি বিতুপন দেখুৱাব। আশা কৰোঁ আপোনালোকে ভিডিঅ' ভাল পাব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। দেখুৱাই আছোঁ, সেয়েহে সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতে এয়া আমাৰ ভাগ্যৱানৰ মামাৰ ল'ৰা। কেনেকুৱা লাগিছে আজি, কিবা এটা কৈ দিয়া। ভাল লাগিছে নাই? ভাল লাগিছে। লাজ কৰিছে ই খালি অলপমান। আৰু গৈ মেলি সকলোখিনি দেখুৱাই আছোঁ, চাই থাকিব। এয়া নামঘৰৰ ওচৰতে আছোঁ। তাকে ডাঙৰ থাকি আজি বিতুপনে বাঁহীলৈ আহিছে। বাঁহী আজি বোলে গোপী মন মুহিব, তাতে ৰাসৰ ছিজন। এই বাঁহী ইয়াত থৈ আহিলে ভিতৰত, এতিয়া দেখুৱাব নোৱাৰি। আৰু যিহেতু ৰাসৰ ছিজন ন, বাঁহী চাহী লৈ আছোঁ। আজি গোপী মুহিব লাগিব ইয়াত, যিমান পাৰোঁ আৰু দেই। চব দেখুৱাই আছোঁ, চাই থাকিব। আহক আৰম্ভ কৰি দিছোঁ। গাইছ, এয়া আমি সোমাই গ'লোহি নামঘৰৰ ভিতৰত আৰু গাঁৱৰ ৰাইজে দিহানাম লৈ আছে, চাওক এয়া। যিহেতু কমলা গগৈ অহালে কিছু পলম হ'ব, সেয়ে গাঁৱৰ ৰাইজে দিহানাম লৈ আছে আৰু বহুত ভক্তৰ সমাগম ঘটিছে, চাওক এয়া। আৰু গাইছ, মই এইখিনি ভিডিঅ' কৰি নাথাকোঁ আৰু ডাইৰেক্ট কমলা গগৈ অহা ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। সেয়েহে সকলোৱে ভিডিঅ'টো অলপ শেষলৈকে চাই থাকিব আৰু বেছি দীঘলীয়াও নকৰোঁ, চাই থাকিব। ডাইৰেক্ট আৰু কমলা গগৈ অহা ভিডিঅ'হে কৰি দেখুৱাই আছোঁ। 3 hours later.
The next day. বাকী গাইজ কালি ঘৰ পোৱালে 3 মানে বাজিলেগৈ আৰু কমলা গগৈ মানে 12 মান বজাত আহি পাইছেহিহে আৰু কালিয়ে ভিডিঅ'টো সামৰিম বুলি ভাবিছিলোঁ কিন্তু ৰিয়েলমি মোবাইলৰ মানে এটাই প্ৰব্লেম আছে কি 30% যদি তলত মানে চাৰ্জ থাকে তেতিয়া ভিডিঅ'ত ফ্লাছটো নজ্বলে সেয়েহে কালি সামৰিব নোৱাৰিলোঁ ভাবিলোঁ কাইলৈলৈকে সামৰি দিম ভিডিঅ'টো আৰু বাকী ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন নটিফিকেশ্যনটো অল কৰি দিব আৰু নতুন নতুন ভিডিঅ' আহি আছে তো নতুন নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই